টিকেটটো কাটিলোঁ ব'লা। নমস্কাৰ সকলোকে, মোৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আমি আজি আহিছোঁ মালিনী আই থানলৈ আৰু ৰুক্মিণী থানলৈও যাম। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমানখিনি পাৰোঁ। আৰু ইয়াত টিকেটৰ ছিষ্টেম কৰিছে আজিকালি। ধুনীয়াকৈ আমি টিকেট কাটি ল'লোঁ অবিনাশে আৰু মই। অবিনাশে ধুনীয়াকৈ কেমেৰা ধৰি আছে আৰু মই টিকেটটো ধুনীয়াকৈ দেখুৱালোঁ। দেখুৱাৰ পিছত আমাৰ দুজনকে সোমাবলৈ দিলে। মই আগে আগে গৈ আছোঁ। মালিনী আই থানত কিমান মানুহৰ ভিৰ আপোনালোকে চাওকচোন। প্ৰতিদিনে শ শ মানুহৰ ভিৰ মালিনী আই থানখন চাবলৈ। কিমান দূৰ দূৰণিৰ পৰা মানুহে আহে। যদিহে আপোনালোকেও নাই আহা তেনেহ'লে এবাৰ মালিনী আই থানত আহি চাব। এই মালিনী আই থানখন আছে চিলাপথাৰ লিকাবালিত। আৰু যিসকলে চিনি পায় তেওঁলোকক নাই কোৱা, যিসকলে চিনি নাপায়, যিসকলে এই মন্দিৰটোত আহিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে চিলাপথাৰ আহিব। চিলাপথাৰৰ পৰা লিকাবালি, চিলাপথাৰৰ পৰা লিকাবালি বহুত বেছি দূৰ নহয়। চ' এতিয়া ফাইনেলি আমি আহি পালোঁ মন্দিৰটোৰ একদম ওচৰলৈ। আৰু মন্দিৰটোৰ ওচৰত গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মন্দিৰটো কেনেকুৱা। এইফালে চাওক ইমান ধুনীয়াকৈ ধূপকাঠি জ্বলাই আছে। আৰু যি ভঙা হয় নাৰিকল চাৰিকল যদি আপোনালোকে দিম বুলি আনে তেনেহ'লে এই গছজোপাৰ তলতে ভাঙিব লাগিব আপোনালোকে, কিয়নো ভিতৰত ভাঙিব নিদিয়ে। ময়ো বহুত দিন অহা নাই, 5 বছৰৰ পিছত আহিছোঁ। নতুনকৈ মালিনী থানখন ইমান ধুনীয়াকৈ সজাইছে আৰু ইমান এটা ধুনীয়া লাগিছে চাওকচোন। আগতে এই মন্দিৰটোত একদম তিন পাতৰ আছিলে আৰু এতিয়া ধুনীয়াকৈ মাটিৰে আৰু পকাৰে ধুনীয়াকৈ সজাই ৰাখিছে আৰু বহুত বেছি ধুনীয়া লাগিছে 5 বছৰ মূৰত আহি কিনে। আপোনালোকে যদি আহিব বিচাৰে এবাৰ ধুনীয়াকৈ আহি চাব। এতিয়া আমি যাওঁ পাছফালে আৰু পাছফালে কি কি আছে সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি বিশেষ এটা কাৰণত আজি ভিতৰলৈ সোমাই নাযাওঁ, চাকি বন্তি আজি নজ্বলাওঁ, কিয়নো আমাৰ সৰু সুৰা এটা প্ৰব্লেম হৈ আছে। এদিন নিশ্চয় ভালকৈ আহিম আৰু আপোনালোকক ভালকৈ ভিতৰ ভাগো দেখুৱাবলৈ চেষ্টা কৰিম। আমি পাছফালৰ পৰা আহি ভিতৰ ভাগত যোনডোখৰ জেগাত সেৱা মানে চাকি বন্তি জ্বলায় সেই ঠাইডোখৰ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সেয়া মানুহে ধুনীয়াকৈ সেৱা কৰি আছে আৰু পাছফালে ইমান দামী দামী গছ গছনি ৰুইছে। মালিনী আই থানখন মানে পাহাৰৰ মাজতেই আছে। এইখন আমি য'ত আছোঁ এতিয়া মন্দিৰটোৰ ওচৰত এখন হৈছে পাহাৰ। আৰু এতিয়া বহুত আমি ওপৰলৈ গুচি আহিলোঁ। ওপৰত আহি আপোনালোকক অকণমান কিবা বস্তু এটা দেখুৱাম, মানে শিলৰ আপোনালোকৰ চিত্ৰাংকন এইবোৰ দেখিছে। মালিনী আই থানৰ পিছফালে সকলো বস্তুবোৰ প্ৰায় শিলেৰেই মানে বনোৱা হৈছে। আপোনালোকক একদম ওচৰলৈ গৈ দেখুৱাম শিলেৰে কেনেকৈ মূৰ্তিবোৰ সজাইছে বা আগৰ দিনৰ যি আছিলে। চ' সেইবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইবোৰ দেখিছে অকল শিলৰে। আৰু এইফালে এইটো দেখিছে কি হয় নাজানো বাৰু, একদম সিংহ আগতে লাগিছে। সিংহ হয়নে নহয় নাজানো। আৰু এইবোৰ দেখিছে নহয় সৰু সুৰা ঘৰ বা সৰু সুৰা কিবা কিবি তেনেকৈ এনেকৈ চিত্ৰাংকন কৰিছে শিলৰে পৰা। আপোনালোকে বাৰু মালিনী থান আহি পাইছেনে? যদিহে পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবচোন। গাইজ, আগতকৈ মালিনী থানখন বহুত নতুন ৰূপে সজোৱা হৈছে আৰু আজিকালি টিকেট ছিষ্টেম কৰিছে। এজনৰ 20 টকাকৈ জেনেৰেল। আৰু যদিহে ভিডিঅ' চিডিঅ' বনোৱা গম পায় তেনেহ'লে 500-1000 টকা লাগে। মই চুৰি কৰি কিনে মানে এতিয়া ভিডিঅ' বনাই আছোঁ। যদিহে গম পায় তেতিয়া মোৰ পৰা মানে ফাইনটো ল'ব। আৰু বৰ্তমান এতিয়া আমি গৈ আছোঁ এতিয়া ওপৰলৈ কিমান দূৰ ৰাস্তাটো আছে নাজানো। এইফালে অবিনাশ আগে আগে গৈ আছে। কিমান দূৰ ওপৰলৈ যাব পাৰোঁ গৈ থাকোঁ। আৰু যদিহে য'ত ৰাস্তাটো ব্লক আছে তেনেহ'লে আমি ঘূৰি আহিব লাগিব। ওপৰলৈ যোৱা ৰাস্তাটো ৰাখিছেনে নাই ৰখা নাজানো, কিন্তু আগতে ইয়াত আছিলে মানে চিৰি আছিলে, কিনাৰে কিনাৰে চিৰি আছিলে। আৰু সেই চিৰিবোৰ মানে বৰ্তমান উঠাই দিছে। আৰু মই 5 বছৰ দিন হ'ল, 5 বছৰ দিন মই মালিনী থানলৈ নাই অহা আৰু আজি আহিছোঁ। সেইকাৰণে বহুত বেলেগ বেলেগ দেখিছোঁ। ওপৰলৈ গৈ থাকোঁ, কিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। গাইজ, মালিনী থানৰ পৰা এতিয়া আমি গৈ আছোঁ ৰুক্মিণী থান। আৰু মালিনী থান যদিহে আহোঁ তেনেহ'লে ৰুক্মিণী থানটো কিয় এৰি থৈ যাওঁ। মালিনী থান ইমান তলত আছে আৰু ৰুক্মিণী থান বহুত ওপৰত আছে। সেয়েহে ভাবিলে একদম ৰুক্মিণী থানো আহি যাওঁ। এই লভিন আছে, খোজকাঢ়ি আছে, ভাগৰ লাগিছে নাই? বহুত ভাগৰ লাগিছে। আৰু তথাপিতো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখুৱাই থাকিম। বহুত কষ্ট কৰি বহুত দূৰৰ পৰা আহিছোঁ আমি। চিমেণ্ট চাপৰিটো চিলাপথাৰৰ পৰা আকৌ এইফালে লিকাবালি আহিবলৈ আছেই। চ' গৈ আছোঁ ৰাস্তাটোৰে। গাইজ, অৱস্থা একেবাৰে বেয়া। এতিয়া আমি ওপৰত গৈ আছোঁ। এইফালে আছে ৰুক্মিণী আই থান। ত' আমি তাত আপোনালোকক দেখুৱাম কিমানখিনি কি পাৰোঁ। বহুত ভাগৰ লাগিছে, পানী চানী একেবাৰে আমি নাই অনা। এইফালে আপোনালোকে দেখিছে মা ৰুক্মিণী মন্দিৰ।
ৱেলকাম টু মা ৰুক্মিণী মন্দিৰ। তো এতিয়া গৈ আছোঁ ওপৰত, আপোনালোকক দেখুৱাম। ওপৰৰ পৰা তলৰ ভিউটো বহুত ধুনীয়া দেখে, আপোনালোকক দেখুৱাই থাকিম। এইফালে ওলালে এইয়া মা ৰুক্মিণী মন্দিৰ। ইয়াত মানুহ একেবাৰে কম দি, মানে তলৰ পৰা ইমান ওপৰলৈ আহিব। মাইকী মানুহখিনি বহুত কষ্ট পায়, যিহেতু এই মন্দিৰবিলাকত মাইকী মানুহ বহুত বেছি আহে। আৰু এইফালে দেখিছে পূজা চূজা কৰি থকা। আমি তলৰ পৰা বহুত ওপৰলৈ আহিলোঁ, আৰু এতিয়া ওপৰৰ পৰা বাহিৰৰ ভিউটো, মানে তলৰ ভিউটো অকণমান দেখুৱাম। সেইফালে চাওক, এয়া হৈছে চিলাপথাৰ, ডিব্ৰুগড়, সকলোবোৰে ওপৰৰ পৰা দেখি পায়। আৰু ইয়াৰ বাহিৰৰ ভিউটো, মানে বেকগ্ৰাউণ্ডটো অকণমান দেখুৱাম আপোনালোকক। কৃষ্ণ, আজি ভিতৰলৈ নোসোমাওঁ, কিয়নো আমি আজি পূজা চূজা কৰিম বুলি হোৱা নাই। আহিম অহা সপ্তাহত এদিন। ৰুক্মিণী আইথানৰ পৰা এতিয়া ধুনীয়াকৈ মালিনী থানলৈ আহি আছোঁ। আৰু মালিনী থানতে অকণমান সোমাই কিনে অলপ ফটোশ্বুট কৰি কিনে এতিয়া আমি যাম বুলি ভাবিছোঁ ঘৰলৈ, কিয়নো ঘৰ আমাৰ বহুত দূৰ আৰু বহুতো যাব লাগিব। এতিয়াও আমি বাইক লৈ আহিছোঁ। আৰু মোৰ পাছফালে যদি দেখিছে, এই ছোৱালী দুজনী ধুনীয়াকৈ ৰিলচ বনাই আছে, আৰু আমিও ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাই আছোঁ। এতিয়া আমি ধুনীয়াকৈ অলপ ফটোশ্বুট কৰি লওঁ, যিহেতু থাম্বনেইলৰ কাৰণে এতিয়ালৈকে ফটো বৰ্তমানলৈকে মৰাই নাই। থাম্বনেইলৰ কাৰণে দুখনমান ফটো মাৰি কিনে আমিও ঘৰলৈ বুলি ৰাওনা হওঁগৈ। আৰু অবিনাশ আৰু মই আহি আছোঁ। অবিনাশক কিবা এটা সুধিছিলোঁ, সি নক'লে, ধুনীয়াকৈ হাঁহিটোহে মাৰি দিলে। আৰু এইফালে আপোনালোকে চাওক, আই লাভ মালিনী থান। আৰু ওপৰৰ পৰা তলৰ ভিউটো অকণমান দেখুৱাই দিছোঁ। তলত আছে গাড়ী পাৰ্কিং কৰিবলৈ ধুনীয়াকৈ জেগা আছে। মুঠতে পইচা দিলে আজিকালি সকলোবোৰ পায়, চব আজিকালি পইচা ছিষ্টেম কৰি দিছে। আগতে পইচা পাতি এটকাও লোৱা নাছিলে, আজিকালি টিকেট ছিষ্টেম কৰিছে। এতিয়া আমাৰ সকলোবোৰ ভিডিঅ' চিডিঅ' বনোৱা হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰি জনাব। এতিয়া আমি ঘৰলৈ যাওঁ। বহুত টাইম থাকিলোঁ, আৰু এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হওঁ, কাৰণ বহুত দূৰ যাব আছে। আমাৰ ইয়াত 3:30মান বজিলেই, প্ৰায় আমাৰ 1.5-2 ঘণ্টা লাগি যাব এতিয়া যাওঁতে। আৰু